নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই অসমীয়া জ্ঞান চেনেলটিলৈ আপোনাক স্বাগতম জনালোঁ। যদিহে ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। লাইক, শ্বেয়াৰ, কমেণ্ট প্লিজ ছাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ এই সুন্দৰ পৃথিৱীখনত হাতীয়েই হৈছে একমাত্ৰ জন্তু যিয়ে সবাতোকৈ ডাঙৰ। আমাৰ ভাৰতত হাতীক বহু ঠাইত পূজা কৰা হয়। আমাৰ ভাৰতৰ লগতে থাইলেণ্ড হেন দেশতো হাতীক ভগৱান স্বৰূপে পূজা কৰা হয়। কিন্তু হাতীৰ এটা আচৰিত কথা শুনি আপুনি আচৰিত হ'ব যে হাতী গৈ থকা ৰাস্তাত যেতিয়া মৌ-মাখি দেখা পায়, হাতীয়ে সেই ৰাস্তা এৰি বেলেগ ৰাস্তাৰে যাবলৈ বাধ্য হয়। কাৰণ হাতীয়ে মৌ-মাখিলৈ বহুত ভয় কৰে। মৌ-মাখিয়ে যেতিয়া হাতীক কামুৰে সেই বিষ সহ্য কৰিব নোৱাৰে হাতীয়ে। কি আচৰিত কথা! ইমান ডাঙৰ জন্তু হৈও এটা মৌ-মাখিলৈ ভয় কৰে। আপোনাৰ যদি কিবা খেতি-বাতিত হাতীয়ে অনিষ্ট কৰে তেতিয়াহ'লে আপুনি মৌ-মাখি লৈ আহক আৰু হাতীক সেই খেতি-বাতিৰ পৰা আঁতৰাই নিব পাৰিব। আপুনি বাৰু জানেনে দ্ৰুতবেগী মানৱ উছেইন বল্ট আৰু এটা বাঘৰ মাজত যদি দৌৰ প্ৰতিযোগিতা ৰখা হয় কোন জিকিব পাৰে? কোন জিকিব আপোনাৰ মতে? হয়, 2012 চনৰ 20 জুন তাৰিখে উছেইন বল্ট আৰু এটা বাঘৰ মাজত এই দৌৰ প্ৰতিযোগিতা ৰখা হৈছিল। কিন্তু উছেইন বল্ট বাঘটোৰ পৰা 4 ছেকেণ্ডত হাৰিলে। মানে 4 ছেকেণ্ড আগত বাঘটো গৈ সীমা অতিক্ৰম কৰিলে, কিন্তু উছেইন বল্ট 4 ছেকেণ্ডৰ কাৰণে হাৰিলে। এতিয়া চিন্তা কৰক, উছেইন বল্টেই হ'ল পৃথিৱীৰ সবাতোকৈ দৌৰবিদ, সকলো মানুহতকৈ দৌৰবিদ, কিন্তু এটা বাঘৰ পৰা 4 ছেকেণ্ডত হাৰিলে। এজনী গাভৰু ছোৱালীৰ দেহত কিমান লিটাৰ গাখীৰ থাকে? এইটো কথা শুনিবলৈ আচৰিত যদিও এইটো সত্য যে এজনী গাভৰু ছোৱালীৰ দেহত 1.5 লিটাৰৰ পৰা 2 লিটাৰ গাখীৰ থাকে। এইটো মই কোৱা কথা নহয়, এইটো আপোনাৰ ছায়েন্স বিজ্ঞানে কয় যে এজনী গাভৰু ছোৱালীৰ দেহত 1.5 লিটাৰৰ পৰা 2 লিটাৰ গাখীৰ থাকে।